নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নবইন্দাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এডিকুৱেষ্টলৈ। আজিৰ আমাৰ প্ৰধান বিষয়টো হৈছে Salient Features of the Indian Constitution। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আমি ভাৰতীয় সংবিধানৰ মুখ্য বৈশিষ্ট্যসমূহ আলোচনা কৰিবলৈ ওলাইছোঁ। এই ভিডিঅ'টিৰ জৰিয়তে মই সম্পূৰ্ণ অসমীয়াত আপোনালোকক যিমান পাৰোঁ সহজ ভাষাত বুজাই দিবলৈ চেষ্টা কৰিম ভাৰতীয় সংবিধানৰ মুখ্য বৈশিষ্ট্যসমূহ। তেন্তে আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি। এতিয়া আমি প্ৰথমে বুজিব লাগিব কনষ্টিটিউশ্যন মানেনো কি। কনষ্টিটিউশ্যন হৈছে ছেট অফ ৰুলছ, য'ত লিখা থাকে সকলোবোৰ নীতি নিয়মসমূহ, যেনে গভৰ্ণমেণ্টৰ কি পাৱাৰ আছে, পাৱাৰ্ছবোৰ কেনেকৈ ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে, আমাৰ চিটিজেনবোৰৰ কি ৰাইট আছে, ফাণ্ডামেণ্টেল কি ডিউটিছ আছে আমাৰ সংবিধানৰ প্ৰতি, সকলোখিনি কথা কনষ্টিটিউশ্যনত বিশেষভাৱে উল্লেখ কৰা আছে। আপোনালোকে দেখা পাইছে স্ক্ৰীনত কনষ্টিটিউশ্যনৰ মেইন ফিচাৰ্ছবোৰ। সেইবোৰ হৈছে ইণ্ডিয়ান কনষ্টিটিউশ্যনখন লেণ্ডৰিয়াছ ৰিটেন কনষ্টিটিউশ্যন, ড্ৰ'ন ফ্ৰম ভেৰিয়াছ চ'ৰ্চেছ, mix-up of rigidity and flexibility, federal cum unitary system, parliamentary form of government, synthesis of parliamentary sovereignty and judiciary supremacy, integrated and independent judiciary, fundamental rights, fundamental duties, secular state, single citizenship, universal adult franchises, independent bodies, emergency provisions and three-tier government। যিহেতু আমাৰ ভাৰতীয় সংবিধানখন বিভিন্ন ধৰণৰ বৈশিষ্ট্যৰে ভৰপূৰ, সেইবাবে মই এই ভিডিঅ'টিত 6টা বৈশিষ্ট্য বিশদভাৱে আলোচনা কৰিম। তাৰ পিছতো পাৰ্ট ৱাইজ ভিডিঅ'বোৰ আহি থাকিব। আশা কৰোঁ আপোনালোকে চাব। এতিয়া আমি আলোচনা কৰিবলৈ ওলাইছোঁ ভাৰতীয় সংবিধানৰ প্ৰধান বৈশিষ্ট্যসমূহ। প্ৰথমটো হৈছে ভাৰতীয় সংবিধানখন হৈছে লেণ্ডৰিয়াছ ৰিটেন কনষ্টিটিউশ্যন। প্ৰথমে আমি বুজিব লাগিব ৰিটেন কনষ্টিটিউশ্যন মানেনো কি। প্ৰথমে USA ৰিটেন কনষ্টিটিউশ্যন আনিছিলে। আনৰিটেন কনষ্টিটিউশ্যন মানে এনেকুৱা নহয় যি কনষ্টিটিউশ্যন লিখাই হোৱা নাই, কনষ্টিটিউশ্যনখন লিখিছে। আনৰিটেন কনষ্টিটিউশ্যন মানে হৈছে কনষ্টিটিউশ্যনৰ ৰুলছ এণ্ড ৰেগুলেশ্যনবোৰ ফ্লেক্সিবল হয়, মানে ৰুলছ এণ্ড ৰেগুলেশ্যনছবোৰ অতি সহজে সাল সলনি কৰিব পৰা যায়। কিন্তু আমাৰ ইণ্ডিয়াৰ কনষ্টিটিউশ্যনখন তেনেকুৱা নহয়, আমাৰ অকণমান ৰিজিডিটিও আছে। আমাৰ ভাৰতীয় সংবিধানখন লেণ্ডৰিয়াছ কনষ্টিটিউশ্যন বুলি কিয় কোৱা হয়? কাৰণ এই সংবিধানখনত আমাৰ জিঅ'গ্ৰাফিকেল আমাৰ ধৰক ষ্টেট ৱাইজ আমাৰ বিভিন্ন ধৰণৰ মানুহ আছে, বিভিন্ন ভাষাৰ প্ৰজাতি আছে, বিভিন্ন ভাষাৰ মানুহ আছে আমাৰ গোটেই ইণ্ডিয়াখনত। সেইবাবে আমাৰ ষ্টেট আছে, ইউনিয়ন টেৰিটৰী আছে, সকলোৰে কাৰণে আমাৰ কনষ্টিটিউশ্যনখনত সম্পূৰ্ণ বহলাই সকলোবোৰ লিখা হৈছে। যেতিয়া কনষ্টিটিউশ্যনখন বনোৱা হৈছিলে তেতিয়া 395 আৰ্টিকেলৰ লগতে 22 পাৰ্টছ আৰু 8 স্কেডিউল আছিলে। এতিয়া আমাৰ বৰ্তমান 448 আৰ্টিকেলছ, 25 পাৰ্টছ এণ্ড 12 স্কেডিউল আছে। আমাৰ লেণ্ডৰিয়াছ হোৱাৰ মেইন কাৰণটোৱে হৈছে জিঅ'গ্ৰাফিকেল ৰিজন, কাৰণ আমাৰ ৰিজনছ বহুতবোৰ আছে। আমি বিভিন্ন ভাষাৰে ভৰপূৰ দেশ, আৰু আমাৰ সকলো ভাৰতীয়ৰ কাৰণে এখনেই কনষ্টিটিউশ্যন আছে। সকলোবোৰ কথা যিহেতু ইমান বহলাই লিখিব লগা হৈছে, সেইবাবে আমাৰ কনষ্টিটিউশ্যনখন অকণমান লেণ্ডৰিয়াছ হৈ গৈছে, মানে অকণমান বেছি ডাঙৰ বা দীঘল কনষ্টিটিউশ্যন বুলি কোৱা হয়। আমাৰ কনষ্টিটিউশ্যনত প্ৰায় 75% লোৱা হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ৰ পৰা। তাৰ পিছৰ বৈশিষ্ট্যটোৱে হৈছে ছিংগল কনষ্টিটিউশ্যন। আগতে উল্লেখ কৰাৰ দৰে আমাৰ ভাৰতবৰ্ষত যিহেতু বিভিন্ন ভাষা, বিভিন্ন জাতিৰ সংমিশ্ৰণ থলী, সেইকাৰণে আমাৰ কনষ্টিটিউশ্যনখন খুব ইলাবৰেট হয়। তাৰোপৰি আমাৰ কনষ্টিটিউশ্যনখন গোটেই বিশ্বৰ ভিতৰতে দীঘল কনষ্টিটিউশ্যন বুলি জনা যায়। তাৰ পিছৰ প্ৰধান বৈশিষ্ট্যটো হৈছে মিক্স আপ উইথ ৰিজিডিটি এণ্ড ফ্লেক্সিবিলিটি। আমাৰ সংবিধানৰ কিছুমান প্ৰভিজন আছে যিবোৰ খুব ইজিলি চিম্পল মেজৰিটিৰ জৰিয়তে আমি এমেণ্ড কৰিব পাৰোঁ। এমেণ্ড কৰা মানে সাল সলনি কৰিব পাৰোঁ। আৰু তাৰোপৰি কিছুমান প্ৰভিজন আছে যিবোৰৰ সাল সলনি কৰাৰ সময়ত মেজৰ চেঞ্জেছ কিছুমান কৰিব লগা হয়। সেইবাবে আমাৰ সংবিধানখন ৰিজিডিটিৰ লগতে ফ্লেক্সিবিলিটিও আছে। আৰু আন কিছুমান প্ৰভিজন হৈছে মডাৰেট ধৰণে আমি এমেণ্ড কৰিব পাৰোঁ। ফৰ এক্সাম্পল, আৰ্টিকেল 368ৰ কিছুমান প্ৰভিজন অতি সহজে চিম্পল মেজৰিটিৰ সহায়ত আমি এমেণ্ড কৰিব পাৰোঁ। কিন্তু কিছুমান প্ৰভিজন আছে যিবোৰ পাৰ্লিয়ামেণ্টত বিশেষ মেজৰ গাইডলাইনছৰ আৱশ্যক হয়। সেই প্ৰভিজনবোৰৰ চেঞ্জেছ কৰিবলৈকে পাৰ্লিয়ামেণ্টত চিম্পল মেজৰিটিৰ লগতে এবছলিউট মেজৰিটিৰো আৱশ্যক হৈ পৰে। তাৰোপৰি ৰেক্টিফিকেশ্যন অফ ষ্টেটৰো আমাৰ গাইডলাইনছৰ জৰুৰী হৈ পৰে। তাৰ পিছৰ প্ৰধান বৈশিষ্ট্যটোৱে হৈছে ফেডাৰেল ছিষ্টেম উইথ ইউনিটাৰী পিয়াৰ্ছ।
আমাৰ কনষ্টিটিউশ্যনখন ফেডাৰেল ছিষ্টেম অফ গভৰ্ণমেণ্ট। যেনেকৈ কিছুমান কাম চেণ্ট্ৰেল আৰু ষ্টেটে মিলি কৰে, ঠিক সেইদৰে কিছুমান কামৰ অধিকাৰ অনলি ষ্টেটক দিয়া হয় বা চেণ্ট্ৰেলে কৰে। সেইকাৰণে ইউনিটেৰী কনষ্টিটিউশ্যন বুলিও কোৱা হয়। তাৰ পিছৰ প্ৰধান বৈশিষ্ট্য হৈছে পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট। আমাৰ ভাৰতত প্ৰেছিডেণ্ট হৈছে নমিনেল হেড আৰু প্ৰাইম মিনিষ্টাৰ হৈছে মেইন হেড বা প্ৰাইম হেড। লগতে প্ৰাইম মিনিষ্টাৰে আদাৰ নাম্বাৰ অফ কাউন্সিল অফ মিনিষ্টাৰৰ জৰিয়তে আমাৰ দেশখন পৰিচালিত কৰে। ধৰি লওক কোনো এখন আইন যেতিয়া ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে অৱলম্বনৰ বাবে প্ৰস্তাৱ দিয়া হয়, তেন্তে সেই আইনখনত কি থাকিব, কাৰ বাবে বনোৱা হৈছে, সকলো উদ্দেশ্য প্ৰাইম মিনিষ্টাৰ আৰু কাউন্সিল অফ মিনিষ্টাৰে পৰিচালিত কৰে। কিন্তু সেই আইনখন প্ৰযোজ্য কৰিবলৈ প্ৰেছিডেণ্টৰ হস্তাক্ষৰৰ জৰুৰী হয়। প্ৰেছিডেণ্টৰ হস্তাক্ষৰৰ অবিহনে সেই আইনখন কেতিয়াও অৱলম্বন হ'ব নোৱাৰে। তাৰ পিছৰ প্ৰধান বৈশিষ্ট্যটোৱেই হৈছে আমাৰ কনষ্টিটিউশ্যনে ডিক্লেয়াৰ কৰিছে ইণ্ডিয়া টু বি এ ছভৰেইন, ছ'চিয়েলিষ্ট, ছেকুলাৰ, ডেম'ক্ৰেটিক আৰু ৰিপাব্লিক। এই শব্দকেইটা মই বিশদভাৱে আলোচনা কৰিছোঁ ভাৰতীয় সংবিধানৰ প্ৰিয়াম্বলৰ চেপ্টাৰটোত। আপোনালোকে পলিটিৰ প্লে'লিষ্টত সেই ভিডিঅ'টি চাব পাৰিব। মই ইয়াতেও চমুকৈ এই শব্দকেইটি আলোচনা কৰিছোঁ। ছ'চিয়েলিষ্ট আৰু ছেকুলাৰ শব্দটো আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন যেতিয়া প্ৰথমতে অৱলম্বন কৰা হৈছিল, তেতিয়া এই ৱৰ্ডকেইটা তাতে নাছিলে। এই ৱৰ্ডকেইটা সংযোজন কৰা হৈছে 42nd এমেণ্ডমেণ্টৰ জৰিয়তে। 42nd এমেণ্ডমেণ্ট হৈছিল 1976ত। আপোনালোকে স্ক্ৰীণত দেখা পাইছে এই শব্দকেইটাৰ চমুকৈ বিৱৰণ দিছোঁ। ছভৰেইন, প্ৰথম শব্দটোৱে হৈছে ছভৰেইন, এবছলিউটলি ইণ্ডিপেণ্ডেণ্ট। আমাৰ ভাৰতীয় সংবিধানখন কাৰো অধীনত নহয়। আমি সম্পূৰ্ণ ইণ্ডিপেণ্ডেণ্ট কনষ্টিটিউশ্যন হয়। আমি কাৰো অধীনত কাম নকৰোঁ। আমাৰ ইণ্টাৰনেল এফেয়াৰ্ছবোৰ আমি নিজেই পৰিচালিত কৰিব পাৰোঁ। তাৰ পিছৰ শব্দটো হৈছে ছ'চিয়েলিষ্ট। আমাৰ সংবিধানখনে আমাক সকলোকে সমান অধিকাৰ প্ৰদান কৰিছে। তাৰ পিছৰ শব্দটোৱে হৈছে ছেকুলাৰ। আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনখন পজিটিভ ছেকুলাৰিজিম। আমাৰ ভাৰতবৰ্ষখন হৈছে ধৰ্মনিৰপেক্ষ দেশ। আমাৰ দেশখনত কোনো নিৰ্দিষ্ট ধৰ্ম পালন কৰা নহয় যদিও আমি প্ৰতিজনৰ ইণ্ডিভিজুৱেলিটি হিচাপে আমাৰ বিভিন্ন ধৰ্ম আমি প্ৰেক্টিছ কৰোঁ। সেই ধৰ্ম প্ৰেক্টিছ কৰা বা সেই ধৰ্ম আমি ফ'ল' কৰাত আমাক ভাৰতীয় সংবিধানে কেতিয়াও বাধা প্ৰদান নকৰে। যেনে কিছুমান দেশ আছে, বিশেষকৈ তেখেতসকলে দেশ এখনৰ এটা ধৰ্ম থাকে, সেই ধৰ্মৰ মানুহখিনিক তেখেতসকলে বেছিকৈ সা সুবিধা দিয়ে। কিন্তু আমাৰ ভাৰতীয় সংবিধানখন তেনেকুৱা নহয়। আমাৰ ভাৰতখন হৈছে ধৰ্মনিৰপেক্ষ দেশ। এই দেশত থাকি আমি সকলোৱে নিজৰ নিজৰ ধৰ্ম অতি সুন্দৰকৈ পালন কৰিব পাৰোঁ। আমি সকলোৱে সকলো ফেষ্টিভেল মিলিজুলি পালন কৰোঁ, নহয় জানো? আমাৰ ভাৰতবৰ্ষখন হৈছে ডেম'ক্ৰেটিক কাণ্ট্ৰি। ইয়াত ৰজাৰ পুতেকহে ৰজা হ'ব তেনেকুৱা নহয়। আমি ইলেক্ট কৰি চৰকাৰ পৰিচালিত কৰিবলৈ মানুহ পঠিয়াওঁ। আমাৰ হায়াৰকি কেতিয়াও পালন কৰা নহয়। লগতে ভাৰতীয় সংবিধানখন হৈছে ইনডাইৰেক্টলি ইলেক্টেড বাই দ্য পিপল। আজিলৈ এই 6টা বৈশিষ্ট্যই আমি বিশদভাৱে আলোচনা কৰিলোঁ। আগলৈ আকৌ ভিডিঅ' এটি আহিব যিটোৰ জৰিয়তে আমি বাকীকেইটা বৈশিষ্ট্য বিশদভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিম। যদিহে ভিডিঅ'টি চাই উপকৃত হৈছে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব যেন আগলৈ আহিবলগীয়া সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সময়মতে লাভ কৰিব পাৰে। ভিডিঅ'টি চাই যদিহে ভাল পাইছে তেনেহ'লে বন্ধু বান্ধৱী লগতে আত্মীয় ভিডিঅ'টি শ্বেয়াৰ কৰিব। তলত ডেছক্ৰিপশ্যন বক্সত আমাৰ ইনষ্টাগ্ৰাম, ফেচবুক আৰু টুইটাৰৰ লিংকসমূহ দিয়া হৈছে। যদিহে আপোনালোকে মতামত দিব বিচাৰে তেন্তে আমাক তাৰ জৰিয়তে দিব পাৰিব। লগতে আমাৰ লগত কথা পাতিব পাৰিব, ফ'ল' কৰিও ৰাখিব পাৰিব। তেন্তে আহিছোঁ পুনৰ এটি সুন্দৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। নমস্কাৰ।